নমস্কাৰ, আপোনালোক সকলোকে মোৰ পুনৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভালেই। আজি মই যাবলৈ ওলাইছোঁ এতিয়া বৰ্তমান মোৰ সৰু ভণ্টিৰ ঘৰত। যিহেতু বেছি দূৰ নহয়, একেখন গাঁৱৰে, হ'লেও এতিয়া মই কি কাৰণে যাব ওলাইছোঁ আৰু আপোনালোকক মই দেখাই থাকিম আজি সৰু ভণ্টিৰ ঘৰত কিনো আছে, তো আপোনালোকে চাই থাকিব। আৰু এইজনীয়ে হৈছে আমাৰ সৰু ভণ্টিৰ ছোৱালী। যিহেতু তাই তুলনি হ'ল, সেইকাৰণে আজি 4 দিনৰ নিয়মখিনি আছে। চ' আপোনালোকক মই সেইখিনিকে দেখাম বুলি অলপ ভাবিছিলোঁ। যিহেতু প্ৰত্যেকে জানেই নিয়মবিলাক, হ'লেও সকলোৰে নিয়ম বেলেগ বেলেগ, সেইটো কাৰণে মই যিমান পাৰোঁ আপোনালোকক দেখাম। আৰু এতিয়া এয়া আমাৰ গোপিনীসকলে আমৰ দালি গাঁঠি আছে। যিহেতু দুৱাৰ মুখত আমৰ দালি আঁৰিব লাগিব, চ' আপোনালোকক মই দেখাম কেনেদৰেনো আমৰ দালি আঁৰিছে। আৰু এইফালে এতিয়া কইনা ভিতৰৰ পৰা উলিয়াই নিয়া হৈছে গা ধুৱাবৰ কাৰণে। যিহেতু কইনা ময়ে উলিয়াই নিছোঁ, মই কিন্তু মাক নহয়, জেঠাইকহে হওঁ। হ'লেও মানে কি, মই তাইক বহুত মৰম কৰোঁ আৰু তাইও মোক বহুত মৰম কৰে, ভাল পায়। সেইটো কাৰণে মই এতিয়া মাক হৈছোঁ কইনাৰ। যিহেতু গোটেই বিয়াখনৰ নিয়মখিনি ময়ে কৰিব লাগিব। চ' আপোনালোকক অলপ দেখাই থাকিম, যিমান পাৰোঁ চাই থাকিব। আৰু এতিয়া যিহেতু গা ধোৱা কাম হৈ গ'ল, আৰু তাইক আমি এতিয়া আমাৰ অসমীয়া মুগাৰ সাজযোৰ পিন্ধাই দিছোঁ। ইয়াৰ পিছত আৰু অলপ নিয়ম আছে, চাই থাকিব। এতিয়া কইনাৰ মাক দুগৰাকী আৰু কইনা গোপিনীসকলৰ ওচৰত সেৱা জনাব।
গতিকে আপোনালোকক দেখাম সেইটো। আৰু এতিয়া সকলোৰে কাৰণে চাহ মিঠাই আৰু পাতলীয়া আহাৰৰ ব্যৱস্থা কৰিছে, গতিকে এতিয়া সকলোকে খাবলৈ দিয়া হ'ব। আৰু এইজনী হৈছে আমাৰ কইনাজনী। আৰু এটা নিয়ম আছে আপোনালোকক দেখাইছোঁ, যিহেতু এৱা গাখীৰ লগত কল আৰু কেঁচা পিঠা সানি এনেদৰে কণমানিকেইটাৰ লগত কইনাজনীয়ে নিজেও খাব লাগে আৰু কণমানিকেইটাকো খুৱাব লাগে। এয়া চাওক খাই আছে তেওঁলোকে। আৰু এতিয়া মই ঘৰলৈ বুলি ৰাওনা কৰিছোঁ। চ' ভিডিঅ'টো আজিলৈ ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।